নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মই খাই ভাল পোৱা পচলাৰ চব্জি। আপোনালোককো ভাবিলোঁ ভিডিঅ'টো অকণমান কৰি দেখাই দিওঁ। এনেকৈ কেতিয়াবা বনাই খাই চাবচোন, খাবলৈ বিৰাট ভাল লাগে। আচলতে এইটো মোৰ বেছি ভাল লাগে, আপোনালোকে বাৰু কেনেকুৱা পায় নাজানো। সকলোৱে এনেধৰণৰ চব্জি খাই ভালো নাপায়। মই বিশেষকৈ গাঁৱলীয়া ছোৱালী হিচাপে আমাৰ ঘৰত আগতে পচলা চব্জি প্ৰায় খোৱাই হয়। সেইকাৰণে মই পচলাটো বহুত বেছি ভাল পাওঁ আৰু বহুত বেমাৰৰ কাৰণে এইটো ভাল, সকলোৱে জানে। সেয়া আৰু লগত লৈছোঁ মই দালি, তাৰপাছত অকণমান দিম ৰঙালাও আৰু এয়া চয়াবিন অকণমান, আলু আৰু লগতে মই বুট দিছোঁ সৰু বাতি এটা এবাতি। আৰু একেবাৰে চিম্পলকৈ বনাম, সেইকাৰণে মই একো মা মছলা ব্যৱহাৰ নকৰোঁ। অকণমান বাৰু জিৰা পাউডাৰ দিম, আদা নহৰু থেতেলিয়াই ল'লোঁ, জলকীয়া 3টা কাটি লৈছোঁ আৰু পিঁয়াজ এটা মই কাটি লৈছোঁ মিডিয়াম চাইজৰ। আৰু এতিয়া কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব দেই শেষলৈকে। তেলখিনি গৰম হোৱাত মই এতিয়া ইয়াত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপমান সময় ভাজিব লাগিব আৰু ইয়াতে এতিয়া মই জলকীয়া দিছোঁ, কাটি থোৱা জলকীয়াকেইটা দি দিলোঁ। এতিয়া আদা নহৰু পেষ্টটোও মই ইয়াতে দি দিলোঁ। এইখিনি অকণমান সময় এনেকৈ ভাজিব লাগিব আৰু দিছোঁ জিৰা পাউডাৰ, লগতে হালধিও দিম। তেলতে মই হালধি দি লওঁ, এয়া এচামুচ হালধি দি দিছোঁ। এতিয়া এইখিনি এনেকৈ যেতিয়া ভাজি হ'ব তেতিয়া মই ইয়াতে পচলাখিনি দি দিম। পিঁয়াজৰ গোন্ধটো গৈছে, এতিয়া মই ইয়াত দিছোঁ পচলাখিনি এনেকৈ মই অলপ সময় ভাজি ল'ম। এয়া আপোনালোকে বাৰু পচলা চব্জি খাই ভাল পায়নে? খাবচোন, বহুত বেমাৰৰ কাৰণে পচলাটো ভাল হয়। মই বাৰু বেমাৰ বুলি নহয়, মই এনেই পচলা খাই ভাল পাওঁ। এয়া পচলাখিনি মই এতিয়া ইয়াত গাপ নামাৰোঁ, এনেকৈয়ে ভাজি থাকিম। আৰু আনফালে মই গেছটো অন কৰি ইয়াতে মই আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি মই এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। ইয়াতে হালধি দি দিলোঁ বাৰু। আৰু এইফালে এতিয়া মই পচলাখিনি মই ভাজ খাইছোঁ, ইয়াতে মই ফ্ৰাই কৰা আলুখিনি দি দিছোঁ আৰু লগতে মই চয়াবিন বুট এইকেইটাও অকণমান সময় ভাজি এতিয়া ইয়াৰ লগতে দি দিলোঁ ধুনীয়াকৈ। আপোনালোকে ভাজি নোলোৱাকৈও দিব পাৰিব, মই এনেই মানে ভাজি ল'লে আলুখিনি ভাল লাগে আৰু সেইকাৰণে ভাজি ল'লোঁ। এতিয়া লগতে মই দালি, ৰঙালাও এইখিনিও দি ল'লোঁ। এইখিনি দি এতিয়া মই ধুনীয়াকৈ এনেকৈ অকণমান সময় ভাজিম। এয়া এইখন চব্জি খাবলৈ মোৰ বহুত ভাল লাগে। আপোনালোকে কেনেকুৱা পায় নাজানো বাৰু, চবৰে মুখৰ টেষ্টটো বেলেগ বেলেগ হয়, বেলেগ বেলেগ ধৰণৰ খাই ভাল পায়। মই কিন্তু এনেকৈ পচলা খাই ভাল পাওঁ। এতিয়া মই অকণমান ঢাকনখন মাৰি দিলোঁ আৰু এতিয়া নিমখ এতিয়াহে দিছোঁ মই। এতিয়া নিমখখিনি দি অকণমান সময় গাপ মাৰিলোঁ। এতিয়া গাপটো খুলি আকৌ অকণমান পানী দিছোঁ সিজিবৰ কাৰণে, পানী বেছিকৈ নিদিওঁ বাৰু। এয়া প্ৰায় হ'বলৈ হৈছে আৰু ফাইনেলি আমাৰ আঞ্জাখন ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই বাঢ়ি মেলি দেখুৱাইছোঁ আপোনালোকক, খাবলৈ কিন্তু বিৰাট ধুনীয়া হৈছিলে। ভণ্টিক অকণমান খাই চাবলৈ দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে আছিলে, বাই।